নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি বহুদিনৰ মূৰত আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু আছামিজ ব্লগাৰ NSৰ মাজলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি এটি খবৰ দিবলৈ আপোনালোকক লৈছোঁ। এজন শিল্পীক অপমান কৰা হৈছে। হয় বন্ধু বান্ধৱীসকল, অসমৰ জনপ্ৰিয় অভিনেতা অচিনি ডেকা বুলি আমি সকলোৱে চিনি পাওঁ, অৰ্থাৎ মুকুতা দাক। আমি মুকুতা দাক সকলোৱে চিনি পাওঁ। আমাৰ বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰা মুকুতা দা, আৰু তেওঁ বৰ্তমান মানসিকভাৱে ভাগি পৰিছে। হয় বন্ধু বান্ধৱীসকল, তেওঁ বৰ্তমান তেজপুৰ আৰক্ষী থানাত গোচৰ দিছে। হয় মানে কি আচল ঘটনাটো কি আপোনালোকক সবিশেষ জনাইছোঁ, গতিকে ভিডিঅ'টো শেষলৈকে চাব। বন্ধু বান্ধৱীসকল, তেওঁ তেজপুৰত এখন অনুষ্ঠান কৰিবৰ কাৰণে গৈছিল। যিহেতু তেওঁ এজন শিল্পী আৰু অনুষ্ঠান কৰিলে তেওঁলোকে নিশ্চয় মাননি লয়, আৰু সেই অনুষ্ঠানত মাননি যি ধাৰ্য কৰা আছিল, তেওঁ মাননিত দিয়া মেলাত খেলি মেলি হৈছিল আৰু লগতে তেওঁক দুৰ্ব্যৱহাৰ কৰিছিল বুলি তেওঁ ইতিমধ্যে জানিবলৈ দিছে। তাৰ বাবে তেওঁ তেজপুৰ আৰক্ষীৰ ওচৰত গোচৰ তৰিছে। আচল ঘটনাটো কি তেওঁৰ মুখেৰে আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ। অলপ হ'লেও তেওঁ কি কৈছে আপোনালোকে শুনি লওক। আৰু ৩,০০০ টকা নিদিয়াটো একো ডাঙৰ কথা নহয়। যদি তেখেতসকলে যদি মোক যদি মৰমত ক'লে হয় যে আমাৰ হাতত এই পইচাখিনি নাই, আমাৰ এই পইচাখিনিও উঠা নাই, গতিকে তোমাক এই পইচাখিনি আমি দিব নোৱাৰিম, মই তেতিয়াও একো বেয়া নাপাওঁ। কিন্তু যেতিয়া নেকি তেখেতসকলে কথাৰ ওপৰত কথা আৰু ব্যৱহাৰবিলাক অকণমান বেলেগ হৈ যায়, এজনে আনজনৰ গাত দিয়ে, আনজনে আনজনৰ গাত দিয়ে, আৰু দুৰ্ব্যৱহাৰৰ মানে কি হেৰি এটা হয়, তেতিয়া আটাইতকৈ দুখ লাগে। কাৰণ আমি সকলোৱে আমি শিল্পী সত্তা, আমি তেনেকুৱাকে আছোঁ, আৰু আমাৰো ধৰা হ'ল আমি এখন প্ৰগ্ৰেম কৰি বা আমি তেনেকুৱাকে আমি মানুহৰ লগত মিলা প্ৰীতিভাৱে চলি থাকিব বিচাৰোঁ। কিন্তু তেনেকুৱা কৰিলে অকণমান দুখ লাগে। আৰু আজি যেতিয়া ৰাতিপুৱা সময়ত তেখেতসকলে মোক পে'মেণ্টটো দিম বুলি ক'লে, কিন্তু ৩টা বজালৈকে তেখেতসকলৰ কোনো ধৰণৰ ফোন কল নাহিলে, বা তেখেতসকলৰ এজনক মই ফোন কৰোঁতে তেখেতসকলে আকৌ মোক ওলোটাই কৈছে যে আপোনাৰ লগত কিবা এগ্ৰিমেণ্ট আছিলে নেকি, আপুনি আমাৰ তাতে হাজৰিকা। আৰু যোৱাকালি ৰাতি এই যে জোনাকবিহীন গধূলি এই নাটখনৰ যিজন মানে কি মূল মানুহ, যিজনে নাটখন ৰচনা কৰিছিলে, তেখেতৰ লগতো মোৰ কথোপকথন হৈছিলে। তেখেতে কৈছিলে আপুনি টেনশ্যন নল'ব, আপুনি ৰাতিপুৱা পে'মেণ্টটো পাই যাব। অ'কে, ঠিকে আছে। কিন্তু আজি আকৌ তেখেতক কল কৰোঁতে তেখেতে কৈছে যে আমি এইবিলাক পইচাটোতো কুশল হাজৰিকাক দি দিছোঁ। মানে এনেকুৱা হৈছে এজনে আনজনৰ ওচৰত জাপি দিছে, এজনে আনজনৰ ওচৰত জাপি দিছে। এয়া আপোনালোকে শুনিলে নিশ্চয় মুকুতা দাৰ মুখেৰেই। তো আপোনালোকে এই বিষয়ত কি ক'ব নিশ্চয় এটি কমেণ্ট কৰি জনাব। আৰু এনেদৰে এগৰাকী শিল্পীক অপমান কৰিলে আমি মুঠেও ভাল নাপাওঁ। আৰু আপোনালোকে এই বিষয়ত কি কয় নিশ্চয় এটি সুন্দৰ কমেণ্ট কৰি জনাব বুলি আশা ৰাখিছোঁ। তো আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব, লগতে যিসকলে চেনেলটো ছাবস্ক্ৰাইব নাই কৰা ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।